নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাম চিকেন গ্ৰেভি। একদম সহজ পদ্ধতিৰে আপোনালোকক দেখাই গৈ থাকিম, চাই থাকিব। আমি গৈছিলোঁ কলিয়াবৰ দুদিনমান থকাকৈ। এয়াৰে ভিডিঅ' এটা দি দিছোঁ। এয়া মামীহঁতৰ পৰিয়াল, মামীৰ ভায়েক আৰু ওচৰৰ ছোৱালী এজনী আছিলে। তাৰপিছত এয়া চাওক, টিকলু মাইনা এটাও আছে, তাৰো ফটো দি দিছোঁ। তাত একো বিশেষভাৱে ভিডিঅ' কৰা নহ'ল। মাছৰ কটা ভিডিঅ' এটাকে মামীৰ ভায়েকে কৰি থৈছিলে, সেইটোকে দি দিছোঁ। এয়া মাছখিনি কাটিছোঁ চাওক। এনেকৈ মই মাছ বাছি কাটি বহুতেই ভাল পাওঁ, সেইটো কাৰণে কাটি আছিলোঁ। সি মনে মনে ভিডিঅ' কৰিলে, গমেই নাপালোঁ। তাৰপিছত এয়া মাছখিনি টুকুৰা টুকুৰ কৰি ধুই মেলি দি দিলোঁ। এইখিনি মই নবনালোঁ বাৰু। এয়া সন্ধিয়া হৈ গ'ল, এতিয়া মাংস বনাবলৈ আহিছোঁ। এয়া মাংস মেৰিনেট কৰি ৰাখিছোঁ মই নিমখ, হালধি আৰু জলকীয়াৰ গুড়ি দি পেলাই। অকণমান তেল দি মই এইখিনি সানি আধা ঘণ্টাৰ বাবে ৰাখি থৈ দিম। মাংসৰ বাবে উপকৰণ লাগিব পিঁয়াজ 4টা মিহিকৈ কাটি লৈছোঁ। তাৰপিছত লৈছোঁ নহৰু 8 পৰা 10 ফুটা। তাৰপিছত আলু 3টা লৈছোঁ আৰু লৈছোঁ জলকীয়া 8টাৰ পৰা 10টা আৰু নেমু এটুকুৰো লৈছোঁ মই, এইটো তাত দি দিম। এয়া মই গোটা জিৰাখিনি ৰ'ষ্ট কৰি ল'ম। এইখিনি ৰ'ষ্ট কৰি পেলাই মই ধুনীয়াকৈ গুড়ি এটা বনাই ল'ম। মই ইলাচি এটাও দি দিছোঁ, আপোনালোকে ডালচেনি, ইলাচি, জালুকৰো প্ৰয়োগ কৰিব পাৰে। এয়া হৈ গ'ল চাওক গুড়াখিনি। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। কেৰাহীত তেল গৰম হোৱাত মই তাত নহৰু, পিঁয়াজ, জলকীয়া এইখিনি দি দিম। দিয়াৰ পিছত দিম অকণমান হালধি আৰু নিমখ আৰু অকণমান জলকীয়া গুড়ি। এইখিনি মই ৰঙা হোৱালৈকে ভাজিবলৈ দিম, যাতে পিঁয়াজটো ৰঙা হৈ যাওক, সেইটোলৈকে মই এয়া ভাজি মাংসখিনি দি দিওঁ। দিয়াৰ পিছত ধুনীয়াকৈ লৰাই ল'ম। লৰাই লোৱাৰ পিছত অকণমান ঢাকনি মাৰি পেলাই থৈ দিম, যাতে তেলটো ওলাই আহক। এয়া তেলটো ওলাই আহিছে দেখিছে। ভালকৈ ফ্ৰাই কৰিব, তেতিয়া খাবলৈ ভাল হয়। এতিয়া মই যোনখিনি জিৰা গুড়ি দিছিলোঁ সেইখিনি দি দিলোঁ। দি অকণমান পানী দি দিম, যাতে লাগি নাযাওক তলত। লাগি গ'লে জ্বলা জ্বলা গোন্ধাব। এতিয়া মই পানীখিনি দিয়াৰ পিছত ঢাকনি মাৰি 5 মিনিটৰ বাবে থৈ দিম। এয়া ঢাকনি খোলাৰ পিছত মই আলুখিনি দি দিছোঁ। আলুখিনি দিলে আপোনাৰ তেতিয়া মাংসখিনিৰ লগত একেলগে সিজিব, তেতিয়া আন্দাজটো গম পাব যে মাংসখিনি হৈছেনে নাই। এয়া পানীখিনি ওলাই আহিছে দেখিছে। তৰকাৰী হৈছেগৈ প্ৰায়ে, আলুখিনিও সিজিছেই। ইয়াতে আমি এতিয়া এড কৰিম অকণমান নেমু ৰস। নেমুৰ ঠাইত আপোনালোকে বিলাহীও ইউজ কৰিব পাৰে, কিন্তু মই বিলাহী নাছিলে, সেইবাবে মই নেমুটো দি দিছোঁ আজি। এয়া ধুনীয়াকৈ লৰাই ল'লোঁ। এয়া কালাৰটো আহিছিলে দেখিছে। তাত মই দি দিছোঁ দৈ। দৈখিনি মই পূৰা মিহিকৈ ফেটি লৈছোঁ, তেতিয়া আপোনাৰ ভাল হয়, বস্তু মিলি যায় ধুনীয়াকৈ। এয়া চাওক আমাৰ তৰকাৰী উতল আহিলেই। এয়া আমাৰ সহজতে হৈ গ'ল মাংস তৰকাৰী। চাওক কালাৰটো ধুনীয়া হৈছে। আপোনালোকে পৰিৱেশন কৰিব আৰু জনাব কেনেকুৱা লাগিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।